নমস্কাৰ, বৰ্ণালী গোস্বামীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইখিনি নিশ্চয় ধৰিব পাৰিছে, এইখিনি পালেং শাকখিনি মই মানে চাটনি বনাম। পালেং শাকৰ ধুনীয়া কাঠিটো খুলি ল'লোঁ, লৈ মই এইখিনি বাছি ল'ম। এইখিনি মাজত দেখিছেনে, এয়া মানে অলপ পাতবিলাক অলপ পচি যোৱাৰ নিচিনা হৈছে, সেইখিনি বাছি ল'ম। এয়া বাছি মই ধুনীয়াকৈ এবাৰ ধুই আনিলোঁ। আকৌ এইখিনি মই অলপ সময় মানে পানীত তিয়াই থৈছোঁ। তিয়াই থৈ ইফালে মই আদা নহৰু মানে এয়া পিচি লৈছোঁ, আদা নহৰু আৰু জলকীয়া দিম বাৰু, তাতে এনেই এটা দিছোঁ আৰু ইফালে এয়া ধনিয়া দিছোঁ, ধনিয়া আৰু কেইটামান জলকীয়া। তাৰপিছত মই পালেং শাকখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম, যিহেতু দীঘল হৈ আছে পাতবোৰ। সৰু সৰুকৈ কাটি লৈ তাতে মানে পাতখিনি দি দিম। এয়া তাতে নিমখ দি দিছোঁ, নিমখ দি মই এইখিনি এতিয়া মিক্সিত ধুনীয়াকৈ পিচি ল'ম। পালেং শাকৰ চাটনি ৰেডি হৈ গ'ল। কোনে কোনে পালেং শাকৰ চাটনি খাই ভাল পোৱা কমেণ্ট কৰিবা আৰু এটা লাইক কৰি দিবা। এয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।